চাওক আজি আমি এক শুভ মুহূৰ্তত শুভ দিনত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী লগতে আমাৰ সহযোগী তথা আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী PPPL আৰু অসম গণ পৰিষদৰ এই তিনিটা দলৰ যৌথ সহযোগত আমাৰ ৩০ নং পৰিষদীয় সমষ্টিৰ MCLA পবিত্ৰ বড়োৰ লগত আছিলে অগপৰ দলৰ নেতৃত্ব আছিলে আমাৰ হাজাৰ হাজাৰ সন্মানৰ কাৰ্যকৰ্তা বন্ধু বাইদেউ লগতে আমাৰ নেতৃত্ব ৰাষ্ট্ৰীয় নেতৃত্বৰ আশীৰ্বাদত আজি আমি ইয়াত মনোনয়ন ছাবমিট কৰিলোঁ আৰু আশা কৰিছোঁ আজিয়ে যি ফলাফল দিছে আমাৰ বিজয় নিশ্চিত মই অপজিশ্যন বুলি কাকো নাভাবোঁ অপজিশ্যন বহুত দূৰত থাকিব প্ৰায় 50,000 ব্যৱধানত আমি জিতিবলৈ সক্ষম হ'ব এইবাৰ মোৰ টাৰ্গেট আছে 1 লাখ 1 লাখতকৈ অধিক ভোট 57 নং ৰঙিয়া বিধানসভা সমষ্টিত মই পাবলৈ সক্ষম হ'ম সমস্যা হোৱা নাই আমি তিনিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি এককভাৱে খেলিছোঁ আৰু এটাত আমি ফ্ৰেণ্ডশ্বিপ বন্ধুত্বপূৰ্ণ বাকী 8টা সমষ্টি আমি PPLক এৰি দিছোঁ